মিণ্টু ডেকাৰ এটি সুন্দৰ কবিতা আবৃত্তি কৰিব লৈছোঁ। আপোনাৰ ধুনীয়া হাঁহিটি। আপুনি হাঁহিলে মোৰ বৰ ভাল লাগে। হাজাৰ হাজাৰ ভিৰৰ মাজতো বিচাৰি যাওঁ মই আপোনাৰ সেই ধুনীয়া মিচিকীয়া হাঁহিটি। মোৰ কিমান যে হেঁপাহ এবাৰ আপোনাৰ হাঁহিটি চাবলৈ। আজিও মই আনদিনাৰ দৰেই অসমীয়া ডিপাৰ্টমেণ্টৰ খিৰিকীৰে এবাৰ জুমি চাইছিলোঁ আপোনাৰ সেই ধুনীয়া মিচিকীয়া হাঁহিটি চাবলৈ। কিন্তু আজিচোন নেদেখিলোঁ মই আপোনাৰ সেই ধুনীয়া হাঁহিটি। আপুনি জানেনে, মই যে আজিও ৰৈ আছোঁ অসমীয়া ডিপাৰ্টমেণ্টৰ খিৰিকীৰ কাষত, মাথো অপেক্ষা কৰি আপোনাৰ সেই ধুনীয়া হাঁহিটিলৈ। ধন্যবাদ।